মেরি মানুহৰ মাতত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। সিহঁতক আবং বুলি কয়, এনে আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। ঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গ'ল। মেৰি মানুহৰ মাতত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জেপি ছাৰৰ যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰো। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনে আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। ডাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। নমস্কাৰ। আজি অসমত আচলতে কেইজনমান লোকৰ বাবে একতা নাইকিয়া হৈ গৈছে। আপোনালোকে কেইমাহমানৰ আগত দেখিছিলে যে কাৰ্বি ভূমিতেই বৈদেশিক মূলৰ লোকসকলে কাৰ্বি গৌবেক আৰু কাৰ্বিৰ ওপৰত অত্যাচাৰ চলাইছে। কেইজনমান লোকৰ বাবে আজি অসমত একতা নোহোৱাৰ বাবে বৈদেশিক লোকসকলে এনেকুৱা আগ্ৰাসন চলাবলৈ সাহস কৰিছে। আপোনালোকে ভিডিঅ'ত দেখিছিলে এইজন ব্যক্তিয়ে কি কৈছে যে আজি মিৰিসকলে আপং খাই আবং বুলি কৈছে আৰু গাহৰিৰ দৰে মূৰ হৈ গৈছে। জেপি ছাৰক অপমান কৰিব সাহস কৰিছে। এজন লোকৰ বাবে গোটেই মিচিং জাতিটো অপমান তেখেতে কৰিছে। মই ভাবোঁ এই অপমান কিন্তু অকল মিচিং জাতিক কৰা নাই, এই অপমান গোটেই অসমবাসী ৰাইজক কৰিছে আৰু তেখেতে বিভেদ আনিব সৃষ্টি কৰিছে। এইজন ব্যক্তি, তেখেত নহয়, এইজন এই গৰু চোৰটোৰ নিচিনা মানুহজনে অসমত বিভেদ আনিব চেষ্টা কৰি আছে। মই গোটেই অসমৰ দল সংগঠন সকলোকে মই অনুৰোধ কৰিছোঁ, এইজনক ধৰি লৈ পিনি উচিত শাস্তি প্ৰদান কৰা উচিত। মই ভাবোঁ এনেকুৱা বিভেদমূলক মন্তব্য আগবঢ়া মানুহজনক, আমাৰ খিলঞ্জীয়া লোকক এনেকুৱা মন্তব্য কৰা লোকজনক, মোৰ ভাই হ'ব পাৰে বা কাৰোবাৰ ভাই হ'ব পাৰে, তেখেতক অসমৰ পৰা কিন্তু বাহিৰ কৰি দিব লাগে। সেই তেনেকুৱা লোকৰ বাবে আজি বিদেশী মূলৰ লোকসকলে আজি ইমানখিনি আগবাঢ়িছে বা সাহস কৰিছে। গতিকেলৈ মই সকলোকে অনুৰোধ কৰিছোঁ, তেখেত যদি নাওবৈচাৰো হয়, আমি খুব শুনিছোঁ যে তেওঁ নাওবৈচা, যদি নাওবৈচাৰো হয়, নাওবৈচাবাসীয়ে কিন্তু তেওঁক শাস্তি দিয়ক। আপোনালোক যদি শাস্তি দিব নোৱাৰে, কাইলৈ পৰহিলৈ আৰু কেইবছৰমানৰ পিছত চাব আপোনাৰ নাওবৈচাত বোলে বিদেশী মূলৰ লোকৰ আগ্ৰাসন। কিয় হ'ব পালে? উত্তৰ আপোনালোকৰ লগত থাকিবগৈ। গতিকেলৈ মই সকলোকে অনুৰোধ কৰিছোঁ, দল সংগঠন সকলোকে অনুৰোধ কৰিছোঁ, এইজনক ধৰক আৰু ধৰি লৈ পিনি উচিত শাস্তি দিয়ক। ৰেগামা সে ভিডিঅ' চ্যানেল কাৰেক্ট হয় মোলো আচলতে বিজ্ঞ কম্পিন গৌড অপশন পিনেদে কাপ মুলুক ৰেগাম সে মদম লুলাংকান বেছে কন এজন জিপি টক লাগাং মুলুক ৰেগাম সে কাপ লুলাংকান গোটেই ৰেগামে অনুৰোধ দং আপুঙে অনুৰোধ দং সে ভিডিঅ' চকি টানি দিম এডগাপটক আৰু নাওবৈচা আৰু দৌনা তাকাম মিচিং ৰেগাম কুম্মল কুম্পা দং এটা নাওবৈচা বাখীয়ঙম বা মিচিং ৰেগামঙম বো অপমান কৰা নাই, গোটেই জাতিক অপমান কৰিছে, অসমীয়া জাতি চেম অপমান দং। গতিকেলৈ অলপ তাকাম মিচিং ৰেগামং কুম্পা দং টানি দিম এডগাপ গেলাম ফিল্ড অফ সবম গেলাম বুম 10 পাক লাবুতুম মগেল ঘুরি মগেলাম তাদাম লুয়েন লুমান লুমাবম tok না বুম শাস্তি বিপায় আৰু adampa শাস্তি বিমা muluk ৰেগাম সম দাদু পাৰো adampa লুন্দালেইনে গোটেই TMPকে সুচাঙপে আপুঙম কুম্মল কুম্পাদো আপুঙ ছিল লকো গেলাম তানি দেম এডগাপ গেলাম এটা শাস্তি দেম বিপায়